নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ 2024 চনত অনুষ্ঠিত হোৱা sscgd পৰীক্ষাৰ মেথছৰ প্ৰেক্টিছ ছেট 1। তো গতিকে যোনে 2026ত sscgd এক্সাম দিম বুলি ভাবিছে তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। এই ভিডিঅ'টোৰ পৰা তেওঁলোকৰ নিশ্চয় কিবা এটা লাভ হ'ব। গতিকে দেৰি নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ৰোহিতে 2320 টকাত এখন পুৰণি বেট কিনে আৰু ইয়াৰ মেৰামতিৰ বাবে 180 টকা খৰচ কৰে। যদি তেওঁ সেইখন 2400 টকাত বিক্ৰী কৰে তেন্তে লোকচানৰ শতাংশ কিমান? তো ইয়াত কষ্ট প্ৰাইচ CP যুগল দিয়া হৈছে 2320 টকা আৰু মেৰামতিত খৰচ কৰে কিমান? 180 টকা। গতিকে টোটেল কষ্ট প্ৰাইচ হৈ যাব 2500 টকা। এতেকে 2500 টকাত কিনি 2400 টকাত বিক্ৰী কৰিলে কিমান লোকচান হ'ব? 00 কাটা যাব, এইটো 25 আৰু 24। গতিকে 25 টকা বস্তুটো যদি আমি 24 টকাত বেচোঁ তেন্তে কিমান লোকচান হ'ব? 1 টকাৰ লোকচান হ'ব। কিমানত? 25ত। শতাংশ লিখিব দিছে, গতিকে কিহেৰে পূৰণ কৰিম? 100ৰে। এতেকে 25 4 গুণ 100, এনসাৰ কি হৈ যাব? 4%। কুৱেশ্যন নম্বৰ 2, 44টা আম, 121টা কল আৰু 11টা আপেল আছে। সেইবোৰক কেইটামান শাৰীত এনেদৰে সজাব লাগে যাতে প্ৰতিটো শাৰীত সমান সংখ্যক ফল থাকে আৰু প্ৰতিটো শাৰীত একে প্ৰকাৰৰ ফল থাকে। শাৰীৰ ন্যূনতম সংখ্যা কিমান? তো ইয়াত কি কৈছে চাওক, এনসাৰ আমি 44টা আম, 121টা কল আৰু 11টা আপেল 44, 121 আৰু 11ৰ আমি কি ল'ম? HCF। ইহঁতৰ HCF কি হ'ব? 11। 11ৰে 44ক যাব 4 বাৰ, 121ক যাব 11 বাৰ আৰু 11ক যাব এবাৰ। গতিকে ন্যূনতম শাৰী কিমান হ'ব? এইকেইটাক আমি যোগ কৰি দিলেও হ'ব। 11 4 15, 15 1 16, এইটোৱে হ'ব এনসাৰ। কুৱেশ্যন নম্বৰ 3, এটা সামগ্ৰী বিক্ৰী মূল্য দিয়া আছে 5175 আৰু 25% ৰেহাই দিয়া হৈছে। সামগ্ৰীটো ছপা মূল্য কিমান? ছপা মূল্য মানে মাৰ্ক প্ৰাইচ আমাক উলিয়াবলৈ দিছে। সামগ্ৰীটো বিক্ৰী মূল্য দিয়া আছে 5175। এতেকে মাৰ্ক প্ৰাইচ ইনটু 25% ৰেহাই দিয়া হৈছে। গতিকে বেচিব কিমানত? 75% ইনটু 100 ইজ ইকুৱেল টু 5175। এতেকে 25এ 75ক যাব 3 বাৰ আৰু 25এ 100ক যাব 4 বাৰ আৰু 3ৰে ইয়াক কাটিলে আমি পাম 3 5 গুণ 15, 5 উকলিলে 3 2 6 1 7, 3 7 গুণ 21, 3 গুণ 3। এতেকে মাৰ্ক প্ৰাইচ ইজ ইকুৱেল 4 ইনটু 1725। এনসাৰ হ'ব 6900। এতেকে ডি এনসাৰ হৈছে ৰাইট। কুৱেশ্যন নম্বৰ 4, সিম্পলিফিকেশ্যন। সিম্পলিফিকেশ্যন এইটো আমি কৰিব লাগিব বৰ্ড মাছ নিয়মত। বৰ্ড মাছৰ বিষয়ে যোনে জানে তেওঁলোকৰ বাবে এইটো বহুত ইজি হ'ব আৰু যোনে নাজানে এইটো চাই ল'ব পাৰে। বৰ্ড মাছ B4 bracket O4 of D4 divide M4 multiple A4 add আৰু S4 subtract মানে মাইনাছ। এতিয়া চাব পাৰে আমি প্ৰথমে কৰিব লাগিব ব্ৰেকেট। ব্ৰেকেটৰ পিছত আহিলে অফ 96 অফ মানে হ'ল ইনটু 96 ইনটু 2, 6 2 12 2 উকলিল 1, 9 2 18 1 19 ডিভাইডেড বাই 24। 24ৰে 192 কেইবাৰ যাব? 8 বাৰ। আৰু তাৰপিছত কৰিব লাগিব 36 ইনটু 4। 36 ইনটু 4 কৰিলে আমি কিমান পাম? 144। এতেকে 41 ইনটু 144 ডিভাইডেড বাই 8। 8এ 144ক যাব 18 বাৰ। এতেকে 41 আৰু 18 পূৰণ কৰিলে আমি পাম 738। এইটোৱে হ'ব এনসাৰ। কুৱেশ্যন নম্বৰ 6, 40 বছৰৰ বাবে এটা ধনৰাশি ওপৰত লাভ কৰা সৰল সুদ ধনৰাশিটোৰ 2/5 বাৰ্ষিক সুতৰ হাৰ কিমান? মানে ইয়াত আমাক আৰ মান উলিয়াব দিছে। আমি সকলোৱে জানো যে SI ইকুৱেল P ইনটু R ইনটু T ডিভাইডেড বাই 100। ইয়াত T ইকুৱেল দিয়া হৈ আছে 40 ইয়াৰ আৰু 2/5। ইয়াত 5 হৈছে P আৰু 2 হৈছে SI। এতেকে SI যিহেতু 2, গতিকে 2 ইকুৱেল P R T দিয়া হৈ আছে 40 ডিভাইডেড বাই 100। এতেকে
আমি যদি কাটো তেনেহ'লে 5 20 120 2 40 এতেকে 2 2 কাটা গ'লে r ইকুৱেল হ'ব 1 এতেকে 1% is right answer question number 7 দুখন ৰেল সমান দ্ৰুতিত বিপৰীত দিশত গতি কৰি আছে ৰেল দুখনৰ দৈৰ্ঘ্য হৈছে 320 মিটাৰ আৰু সিহঁতে পৰস্পৰক 18 ছেকেণ্ডত অতিক্ৰম কৰে তেন্তে প্ৰতিখন ৰেলৰ দ্ৰুতি কিমান হ'ব ইয়াত আমি প্ৰতিখন ৰেলৰ দ্ৰুতি যদি x বুলি ধৰো তেনেহ'লে 2x ইকুৱেল প্ৰতিখন ৰেলৰ দৈৰ্ঘ্য কিমান আছিল 320 মিটাৰ 320 320 যোগ কৰিলে হ'ব 740 ডিভাইডেড বাই 18 ইয়াত আমি x টো ৰাখি 2 ইফালে পূৰণ কৰি ললে হৈ যাব 740 ডিভাইডেড বাই 18 ইনটু 2 যেহেতু এনসাৰ আছে কিলোমিটাৰ পাৰত গতিকে আমি 18 বাই 5 এৰে মাল্টিপল কৰিব লাগিব 18 18 কাটা যাব 2 এ কাটা যাব 2 0 0 2 7 গুণ 14 2 3 গুণ 6 370 370 5 এৰে যাব 64 কিলোমিটাৰ পাৰ আৱাৰ এটো হ'ব ৰাইট আনসাৰ question number 8 শিক্ষাৰ্থীৰ ভিতৰত 93% শিক্ষাৰ্থী উত্তীৰ্ণ হয় আৰু 9275 গৰাকী শিক্ষাৰ্থী অনুত্তীৰ্ণ হয় পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ শিক্ষাৰ্থীৰ সংখ্যা কিমান ধৰি ললো মুঠ শিক্ষাৰ্থী 100 তাই পাস হৈছে 93 এটাকে ফেল কিমান হ'ব যদি 93% পাস হয় তেনেহলে ফেল হৈছে 7% এই 7% ৰ মান দিয়া আছে 9275 ইয়াক যদি আমি 7 এৰে কাটিব যাওঁ তেনেহলে কিমান পাম 91325 এতেকে আমি 100% ৰ মান উলিয়াব লাগে 100 লগত 1325 100 into 1325 পূৰণ কৰিলে কিমান পাম 132500 অপচন বি ৰাইট আনসাৰ question number 9 এখন চকীৰ ছপা মূল্য 2000 টকা 20% আৰু 1% দুটাকৈ ক্ৰমাগত ৰেহাই দিয়াৰ পাছত চকীখন 1400 টকাত বিক্ৰী কৰা হয় 100 মান কিমান এইটো কোৱেশ্চন প্ৰায় sscgd এক্সামত দেখা যায় গতিকে কোৱেশ্চনটো ভালদৰে চাব এখন চকীৰ ছপা মূল্য দিয়া আছে কিমান 2000 টকা ধৰি ললো চকীখন মাৰ্ক প্ৰাইস 2000 ইয়াত যদি 20% ৰেহাই দিয়া হয় তেনেহলে বেচা কিমান দামত 80 divided by 100 into আমাক উলিয়াব দিছে 100 মান এটাকে 100 minus x যেহেতু x% ৰেহাই দিয়া হয় divided by 100 ইকুৱেল বেচা দাম কিমান 1400 ইয়াত আমি কাটা কৰিলে পাম দুটা শূন্য কাটা গল ইয়া এটা শূন্য আৰু ইয়া এটা শূন্য কাটা গল গতিকে এটা চাওক 4 2 গুণ 8 4 0 গুণ 0 4 5 গুণ 20 4 3 গুণ 12 2 ৰে যদি কাটো 2 5 গুণ 10 2 7 গুণ 14 2 গুণ 2 175 এটাকে 2 into 100 minus x divided by 175 এতিয়া চাওক এটো 2 লগত 100 পূৰণ কৰিলে আমি পাম 200 আৰু 2 লগত x পূৰণ কৰিলে পাম 2x এটিকে 2x is equal 200 আৰু এফালে 175 200 ৰ পৰা 175 গলে আমি পাম 25 এটিকে x is equal 25 divided by 2 is equal 12.5 answer question number 10 a আৰু b দুয়ে নিজৰ ঘড়ী প্ৰতিটোতে 5000 হাৰত বিক্ৰী কৰে a 25% লাভ অৰ্জন কৰে যত b 10% লোকচান ভৰে a আৰু b ক্ৰয় মূল্য অনুপাত কিমান যেহেতু a 25% ৰ মান হৈছে 1/4 আৰু 10% ৰ মান হৈছে 1/10 এতেকে cost price selling price a cost price হৈছে a মানে 4 টকাৰ বস্তুটো 5 টকাত বিক্ৰী কৰে আৰু b 10 টকাৰ বস্তুটো যেহেতু লোকসানত বিক্ৰী কৰে 9 টকাত বিক্ৰী কৰে যেহেতু ইয়াত সেলিং প্ৰাইস সমান দি আছে গতিকে আমি ইয়াত সেলিং প্ৰাইসটো সমান কৰিবলৈ 9 আৰু 5 এৰে পূৰণ কৰিব লাগিব এতেকে a কষ্ট প্ৰাইস হৈ যাব 4 9 গুণ 36 আৰু b এর কষ্ট প্ৰাইস হৈ যাব 5 10 গুণ 50 এতেকে 2 এৰে কাটা কৰিলে 2 18 গুণ 36 2 25 গুণ 50 এইটোৱে হ'ব आंसर